নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আনন্দ ভাই ইউটিউব চেনেললৈ। আজি কি কৰিম আৰু ঘৰতে বহি আছোঁ এনেই আৰু কোনো কাম বনো নাই। গতিকে আমাৰ নতুন এটা নাম দিহা নাম আহি আছে অতি সোনকালে। আবেলি বেলিকা ওলালে কলীয়া বুলি তেনেকৈ এটা দিহা নাম অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ। গতিকে আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব। আৰু চাওক আমি কেনেকৈ ৰেকৰ্ডিং কৰোঁ, কেনেকৈ কি কৰোঁ, গোটেইখিনি আজি দেখা পাব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ধন্যবাদ। আহি আছে আমাৰ নতুন নাম। আপোনালোকে আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো আপোনালোকে খুব চাউণ্ড হৈছে। ঠিক আছে, লগ পাই আছোঁ। ৰেকৰ্ডিং চলি আছে আমাৰ। ভীষ্ম মামাই বৰ্তমান ৰেডি হৈছে, মানে মোৰ মামা হয় ভীষ্ম মামা। এয়া ৰেডি হৈছে বৰ্তমান আৰু এডিটিঙত আছে ধন্দা এয়া কম্পিউটাৰ স্পেচিয়েলিষ্ট হয় মানে। ধন্দাই মানে কম্পিউটাৰত অলপ মানে পূৰা আৰু ডেঞ্জাৰ। আৰু এয়া কন্দা আছে মানে থানেশ্বৰ নাথ, নেগেৰা আৰু আমাৰ ইয়াত ঢুলুকি আছে, নেগেৰা আছে, সকলোবোৰ বাদ্য আছে। আৰু এয়া এডিটিং চলি আছে আৰু ভীষ্ম মামাৰ ৰেকৰ্ডিঙৰ কাৰণে ৰেডি হৈ আছে। মই ভিডিঅ' কৰি আছোঁ। তো আজিলৈ ইমানতে বাদ দিছোঁ। আগৰখিনি দেখিলে ঠিক আছে বাৰু। আজিলৈ বাই বাই।